নমস্কাৰ, মই অমৃত বৰদলৈ আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব লৈছোঁ এটি কৰুণ ৰসৰ সংলাপ। কেতিয়াও ভবা নাছিলোঁ সম্পৰ্কটো ইমান সোনকালে শেষ কৰি দিবা বুলি। যেতিয়া তোমাক প্ৰথম লগ পাইছিলোঁ এনেকুৱা লাগিছিল যেন গোটেই জীৱন আমি দুয়ো এজনে আনজনৰ সহায় হৈ আগবাঢ়ি যাম। মোৰ চকুৰ পানীৰ আঁৰত থকা আৰু মিছা হাঁহিটোৰ আঁৰত থকা দুখৰ কাহিনীবোৰৰ কথা তুমি জানিবই চেষ্টা নকৰা তেন্তে ভালপোৱা মোৰ ক'ত বুজি পাবা। তোমাক মই কিমান ভাল পাইছিলোঁ তুমি সেইদিনা বুজিবা যিদিনা মই নাথাকিম। সেইদিনা তুমি চিঞৰি চিঞৰি কান্দিলেও মোক বিচাৰি নাপাবা। মই এতিয়া তোমাক বিচাৰি আমনি নকৰোঁ। আজিৰ পৰা মই তোমাক তোমাৰ প্ৰিয়জনৰ কাষলৈ চিৰদিনৰ বাবে এৰি দিলোঁ। বহুত চেষ্টা কৰিও মই তোমাৰ আপোন হ'ব নোৱাৰিলোঁ। ভালকৈ থাকিবা, তুমি সুখী হ'লে ময়ো সুখী হ'ম।